নমস্কাৰ বন্ধুসকল, এই ভিডিঅ'টিত কম্পিউটাৰৰ বিষয়ে 10টা জানিবলগীয়া প্ৰশ্ন আৰু তাৰ উত্তৰ লৈ আহিছোঁ। আহক আমি ভিডিঅ'টি আৰম্ভ কৰোঁ আৰু জানি লওঁ কম্পিউটাৰৰ বিষয়ে 10টা সুন্দৰ সুন্দৰ প্ৰশ্ন আৰু উত্তৰ। 1 নম্বৰ প্ৰশ্ন, কম্পিউটাৰৰ জনক কোন? উত্তৰ চাৰ্লছ বাবেজ। 2 নম্বৰ প্ৰশ্ন, CPUৰ সম্পূৰ্ণ অৰ্থ কি? উত্তৰ চেণ্ট্ৰেল প্ৰচেছিং ইউনিট। 3 নম্বৰ প্ৰশ্ন, UPSৰ সম্পূৰ্ণ অৰ্থ কি? উত্তৰ আনইণ্টাৰাপ্টেড পাৱাৰ ছাপ্লাই। 4 নম্বৰ প্ৰশ্ন, WWWৰ সম্পূৰ্ণ অৰ্থ কি? উত্তৰ ৱৰ্ল্ড ৱাইড ৱেব। 5 নম্বৰ প্ৰশ্ন, 1 MB বা 1 মেগাবাইট সমান কিমান? উত্তৰ 1024 KB, 1024 KB। 6 নম্বৰ প্ৰশ্ন, USBৰ সম্পূৰ্ণ অৰ্থ কি? উত্তৰ ইউনিভাৰ্চেল চিৰিয়েল বাছ। 7 নম্বৰ প্ৰশ্ন, PNGয়ে কি বুজায়? উত্তৰ ইমেজ ফাইলক বুজায়। 8 নম্বৰ প্ৰশ্ন, সৰ্বপ্ৰথম কম্পিউটাৰটোৰ নাম কি আছিল? উত্তৰ ইনিয়াক, ENIAC। 9 নম্বৰ প্ৰশ্ন, ছেভ কৰা ফাইলবোৰ কম্পিউটাৰৰ ক'ত সংৰক্ষণ কৰা হয়? উত্তৰ হাৰ্ড ডিস্ক। 10 নম্বৰ প্ৰশ্ন, কম্পিউটাৰ চিপছ বনাবলৈ কি ব্যৱহাৰ কৰা হয়? উত্তৰ ছিলিকন।